guys, welcome to my YouTube channel SNSI for you. Yeah, dekhijana pai bor mukhon aji fulai ase ta enu kobale fuibole jabo lage koi ase take etenu kod nu jao bolok aji Bokajan khotkhotile jao jot mane crpf or eta center ase crpf or center tu apnalok dekham aru logote ami okoman sata khai ahimge gotike ei jatrat apnalok সহভাগী কৰিব বিচাৰিছো আশা কৰো বলা দেৰি নকৰো এতিয়া গলো এতিয়া খটখটলে যাবলৈ এয়া মাইনু লগত আৰু এয়া মোৰ ছোৱালীজনী আহি এতিয়া লাহেকৈ আমি আৰু যাত্ৰা কৰিম বলক আপোনালোকো আমাৰ লগত যাত্ৰাটো দেখোন মানুহ বাঢ়ি গৈ আছে এতিয়া প্ৰথমতে পাহি লৈ যাম এতিয়া হুলমনি ওলালে মানুহজনী ওলালে এতিয়া তাকে আৰু বলকচোন আমি এনজয় কৰোঁ আজি এই যাত্ৰাটো আৰু আপোনালোকে কেনেকৈ লাগিছে জনাব Welcome. Hello guys, আমি গৈ আছো এতিয়া ফুৰিবলৈ এইটো দাদাই গাড়ী চলাই আছে পুৰা আমি ফুৰিবলৈ যাওঁ আৰু বন্ধুবৰ্গ আজি চিআৰপি কেম্পৰ বাহিৰে দেখুৱাব পাৰিম আৰু মানে ভিতৰলৈ যোৱাটো বহুত লেট হৈ গ'ল কাৰণ ভিতৰলৈ যাবলৈ চৰকাৰে পাৰ্মিশ্যন এটা দৰকাৰ হয় আজি এই পাৰ্মিশ্যনটো এতিয়া ল'বলৈও দেৰি হৈ গ'ল গতিকে বাহিৰে আজি চিআৰপি কেম্পটো দেখুৱাম আৰু এয়া হৈ গ'ল আপোনাৰ CCI বাউণ্ডেৰী এইটো দেখিছে নহয় চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া এতিয়া আমি মেইন গেটখনৰ ওচৰতে পাই আছোঁহি মেইন গেটখনৰ দৃশ্যটো দেখাই দিছোঁ এয়া হৈ গ'ল মেইন গেট CCI আৰু এইফালে চক এয়া হ'ল আপোনাৰ ফেক্টৰীৰ পৰা ধোঁৱা ওলাই আছে এইখন হ'ল অভাৰব্ৰিজ ইয়াৰ ওপৰেদি মানে কি হৈ গ'লগৈ আপোনাৰ বাকেট কিছুমান আহে যি চূণশিল লৈ গুচি আহে চূণশিল লৈ আহে সেইটো কাৰণে ইয়াৰ ওপৰত অভাৰব্ৰিজ দি থৈ দিছে আৰু এইটো পূৰা একদম চিধা গ'লে আমি ডিমাপুৰ পামগৈ ডিমাপুৰ হৈ কহিমা হৈ তাৰপিছত আপোনাৰ কি কয় মণিপুৰ সোমাই এইফালে ব্ৰহ্মা লৈ পামগৈ এইটো নেশ্যনেল হাইৱে 39 গতিকে যদি কেতিয়াবা আহে আপোনালোকে এতিয়া যোগাযোগ কৰিব মই গোটেই ৰাস্তাখিনি ডিটেইলখিনি দি দিব পাৰিম আৰু এতিয়া আমি গৈ আছোঁ খটখটিলৈ CRPFৰ চেণ্টাৰ য'ত মানে ট্ৰেইনিঙৰ পৰা আদি কৰি চব সকলোখিনি হয় দেখিছেনে হাইৱেটো একদম ফাই একদম চিকচিকীয়া নেশ্যনেল হাইৱে হয় ইমান ধুনীয়া লাগিছে ৰাস্তাটো একদম ডিমাপুৰলৈকে একেবাৰে ৰাস্তাটো হাই আৰু এতিয়া 4 লাইনযুক্ত আপোনাৰ হাইৱে এটা বনাই আছে যিটো নেকি ডিমাপুৰ ক্ৰছ নকৰিব ডিমাপুৰ ক্ৰছ নকৰি আমাৰ এইডোখৰতে খটখটি পাৰ হৈ গৌতম বস্তি বুলি আছে এটুকুৰা ঠাই এই গৌতম বস্তি হৈ পিনি মানে কি হৈ গ'ল এটা মানে ৰাস্তা আহি আছে 4 লাইনযুক্ত আৰু ইতিমধ্যে এইটো কাম চলি আছে সোনকালে হ'বগৈ আমি আজি তালৈকে নাযাওঁগৈ আমি আজি মাত্ৰ খটখটি CRPFৰ গেটৰ ওচৰলৈকে যাম তাতে অলপ চাহ তাহ খাম আৰু চাহ তাহ খাই আকৌ গুচি আহিম আৰু হেল্ল' গাইজ আমি গৈ আছোঁ মই চলাই আছোঁ গাড়ী আৰু পিছফালে আমাৰ এজনী আলহী ছোৱালী হুনমণি আৰু পাহি বহি আছে আজি তাকে অলপ ফুৰাই আনোগৈচোন খটখটিলৈ কেনেকুৱানো হয় দোস্ত গাইজ এইটো এটা CRP কেম্প মানে য'ত মানে কি হৈ গ'ল ট্ৰেইনিং হয় আৰু আপোনাৰ মানে কি হ'ল নতুন ইকুইপমেণ্টবোৰ হয় আৰু এইটো বিৰাট ডাঙৰ এৰিয়া CRP কেম্পৰ মানে বহুত দূৰণিৰ পৰা আহি পিনি ইয়াত মানে কিছুমান মানে লোকে মানে ইয়াত CRPFে ইয়াত থাকেহি মই ক'ম বাৰু ডিটেইলি আৰু আগলৈ এতিয়া আমি আৰু পাবলৈ বেছি দূৰ নাই আৰু 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আছে আৰু 1.5 কিলোমিটাৰ পিছতে আমি আৰু পামগৈ এতিয়া আমাৰ হুনমণি মাহীয়েকে কিবা কয় নেকি কওকচোন হুনমণি যাত্ৰাটো কেনেকুৱা লাগিছে
আগতে খটখটিলৈ আহিছেনে আপুনি? CRP কেম্পৰ ভিতৰত সোমাইছেনে? নাই সোমোৱা। বাহিৰৰ পৰা দেখিছে? একেবাৰে ভালদৰে দেখিছেনে? আচ্ছা আচ্ছা, ঠিক আছে, ব'লক। কেতুকা মানে কি হৈ গ'ল, আমি আৰু চাহ অকণমান খাই পিনি আৰু বাহিৰৰ পৰাই মানে কি হৈ গ'ল CRP কেম্পটো চাম, কাৰণ ভিতৰত সোমাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে, আৰু এই পাৰ্মিশ্যন এতিয়া আজি লোৱা নাই, হঠাতে অহা হ'ল যে, গতিকে ব'লক। এইটো হৈ গ'ল এটা ষ্টীল ফেক্টৰী। মানে কি হৈ গ'ল, ইয়াত ষ্টীলৰ উৎপাদন কৰা হয়। এইটো দেখিছে নহয়, এইটো ষ্টীল ফেক্টৰী। তাৰপিছতে এইটো এটা পানী ফেক্টৰী। এইটো পানী ফেক্টৰী আছে ইয়াত। এতিয়া মানে উদ্যোগৰ ক্ষেত্ৰত মানে নতুন নতুন উদ্যোগৰ ক্ষেত্ৰত মানে লাহে লাহে আগবাঢ়ি আহি আছে। খটখটি জেগাটোকে বহুত ডেভেলপ হৈছে আগতকৈ। মানে কি হৈ গ'ল, ইয়াত মানে এটা কি কয় মদৰ ফেক্টৰী এটাও আছে। এইটো মই বাৰু পিছত দেখাম বাৰু, মানে লাইচেঞ্চ থকা মদৰ ফেক্টৰী। আৰু ঠিক তেনেদৰে পানী ফেক্টৰী বহুতকেইটা বহিলে। এতিয়া লাহে লাহে সৰু সুৰা উদ্যোগসমূহ কিছুমান মানে স্মল ইণ্ডাষ্ট্ৰীসমূহ গঢ়ি লৈ উঠি আছে। গতিকে খটখটিৰ বিষয়ে আৰু কোনোবা দিনাখন যদি ভালদৰে আহোঁ তেতিয়া জনাম। এতিয়া আজি ৰাতি সন্ধিয়া হ'ল কাৰণে বৰ ভিডিঅ'টো বিশেষ মানে হেৰি কৰি বনাব পৰা নাই। যিমান পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিম আৰু। লাহে লাহে খটখটি বজাৰ এখন পাইছোঁহি। খটখটি বজাৰ পাইছোঁহি। এতিয়া ইয়াতে আগলৈ পুলিচ চেক গেট এখন আছে। অৱশ্যে যেতিয়া তেতিয়া চেক নকৰে, ডিমাপুৰৰ পৰা অহা মালবাহী গাড়ীসমূহ চেক কৰে। ডিমাপুৰটো মানে যিবোৰ গাড়ী আহে সেইবোৰ অলপ চেক কৰে। তাৰপিছতে এতিয়া আমি লাহেকৈ আৰু আমাৰ গন্তব্যস্থান পাইছোঁহি। এই আপুনি আগলৈ যিখন দেখি আছে সেইখন হৈ গ'ল এখন মানে হোটেল, ৰেঞ্জ ইন বুলি কোৱা হয়। ইয়াত আপোনালোকে থকা মেলা কৰিব পাৰে। আৰু এইখন হৈ গ'ল খটখটিৰ মানে বজাৰ আৰু খটখটি টাউন। আৰু টাউন মানে ইয়াতে সকলো পোৱা যায়। সেইটো হৈ গ'ল খটখটি ATM। আৰু ইয়াৰ পৰা আৰম্ভ আপোনাৰ CRP কেম্প। CRP কেম্পটো কিমান ডাঙৰ আপুনি চাওক, এৰিয়া কভাৰ কৰি আছে। ইয়াৰ পৰা ভিতৰলৈও বহুত দীঘল আছে। এইটো দেখাই যোৱা, বহুত দীঘল। এনেকৈ আৰম্ভ কৰি গৈ আছোঁ এতিয়া আমি CRP কেম্পলৈ। এইটো বৰ্ডাৰটো দেখিছে নহয়। এইখন হ'ল ফৰেষ্ট মানে গেট হয়। ইয়াত আগতে গেট বহিছিলে, সেই গেটটো নাইকিয়া হ'ল। এই দোকানবোৰ দেখিছে নহয়, এই কাপোৰ দোকানবোৰ। ইয়াত প্ৰায় CRPFৰ মানে কি হ'ল কাপোৰ চাপোৰবোৰ পোৱা যায়। CRP মানুহৰ ভালৰ কাপোৰ বনোৱা হয়। আৰু বেলেগ দোকানো আছে। এতিয়া আমি য'লৈ আহিছোঁ সেইটো হৈ গ'ল CRP কেম্প নহয়, এইটো হৈ গ'ল CRPFৰ চেণ্টাৰ হয়, য'ত মানে কি হৈ গ'ল ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণ দিয়া হয়। মই এতিয়া সন্মুখৰ গেটখনলৈ পাইছোঁ। গেটখন এতিয়া মই দেখাবলৈ কোচিছ কৰিম। এতিয়া লাহেকৈ মই গাড়ীখন পাৰ্কিং কৰি লওঁ। CRPF কেম্প এইখনেই হ'ল মেইন গেট। এই মেইন গেটেদি যাব পাৰে। ইয়াৰ ভিতৰ এৰিয়া বহুত বিঘা মাটি, বহুত মানে এৰিয়া মানে কভাৰ কৰি আছে। গতিকে মানে কি হৈ গ'লগৈ, ইয়াৰ পৰাই মানে গ্ৰুপ চেণ্টাৰ এইটো CRPF খটখটিৰ মেইন গেট। এইখনেদি প্ৰৱেশ কৰিব পাৰে। ইয়াত বহুত কোৱাৰ্টাৰ আছে, CRPF থাকে। গতিকে ইমানটোৱে আছিলে CRPF কেম্পৰ মানে যাত্ৰা। আৰু বেছি দীঘলীয়া নকৰোঁ। এইফালেদি মানে আগলৈ মানে এনেকৈ বৰ্ডাৰ দি বহুত আগলৈকে আছে। বহুত বিঘা মাটি কভাৰ কৰি আছে। এইটোকে এতিয়া লাহে লাহে এখন বিজনেছ প্লেচ হৈ পৰিছে, যিহেতু নেকি এটা ছাৰ্ভিচ চেণ্টাৰ আছে। আৰু আপোনালোকৰ গেটখন ভালদৰে দেখাব বিচাৰিছোঁ। এইটো দেখিছে নহয়, CRPF কেম্প লেখা আছে খটখটি। গতিকে বন্ধু বান্ধৱ এতিয়া চাহ একাপ খাই লওঁগৈ। এয়া চাওক, আমাৰ মানুহখিনি আহি উপস্থিত হ'লি। এতিয়া লাহেকৈ চিঙৰা আৰু জেলেপি খাব। এতিয়া সমনে কি খাব? চিঙৰা আৰু বাহিৰে আৰু আমাৰ মানুহজনীয়ে কি খাব? চিঙৰা। গতিকে চব আহি গ'ল, চিঙৰা পানী
পানী বটল তাৰপিছতে জিলেপি আৰু এতিয়া চাহ লাল চাহ খাবলৈ মন আছিলে লাল চাহ বোলে নাপায় বোলে গতিকে আৰু এতিয়া গাখীৰ চাহকে অৰ্ডাৰ দি দিওঁ আৰু দিয়ক মাৰি খাই আছে একদম আমাৰ মানুহটো আৰু পুৰা ভাল পায় মাৰি আমাৰ আহিয়ে ইয়াত জিলেপি খাইছে আৰু পিছফালে বিপণীবোৰ দেখিছে ন CRPF কাপোৰ ইয়াত বিক্ৰী কৰা হয় লগতে মোবাইল দোকানো আছে ৰেডিঅ' দোকানো আছে এই দোকানখনত আপোনাৰ CRPF কাপোৰ চাপোৰ বিক্ৰী কৰা হয় কাপোৰ চিলাই দিয়ে চেঞ্জ কৰে যিসকল লোকে নতুনকৈ মানে ইয়াত কোনো ধৰণৰ মানে দিগদাৰ নাই ক'ৰবাত বেলেগত বনাবলৈ ইয়াতে চব CRPF কাপোৰ চাপোৰবোৰ চব তৈয়াৰ কৰি দিয়ে ইয়াত বিশেষকৈ বহু ধৰণে প্ৰতি বছৰে ট্ৰেইনিং লৈ থাকে আৰু ট্ৰেইনিং কৰি পিনি মানে কি হয় ইয়াতে ইয়াৰ পৰা শ্বিফটিং হয়গৈ আৰু ক'ৰবাত তেনেকৈ ধৰণে ইয়াত দুটাইকেও বহুতখিনি লোক থাকে ষ্টাফিডৰ হিচাপে আৰু মই আৰু অলপ বিশ্লেষণ কৰি ক'ম আৰু এইখন হোটেলতে আৰু আমি খাই মেলি ল'লোঁ আৰু এতিয়া লাহেকৈ সিহঁতি চাহ খাইছে চাহ খাই শেষ হ'লে এতিয়া জিলেপি বনাই আছোঁ ইয়াত চাহ তাহ বনাই গৰুকেইটা দেখিছেনে কেনেকৈ চাই আছে এম্বে কৰি আৰু কিবা এটা খাবলৈ দিব নেকি বুলি পায়ে পূৰা মস্তি কৰি আছে আমাৰ ভকতনীকেইজনীয়ে একেবাৰে পূৰা চাহ একদম তৃপ্তি লৈ খাই আছে আৰু চাহ তাহ খাই হৈ গ'লগৈ আমি চাহ তাহ খাই শেষ কৰিছোঁ এতিয়া আৰু লাহেকৈ ঘৰলৈ যাত্ৰা কৰিম আৰু CRP কেম্পটোৰ বিষয়ে বাৰু মই অলপ পিছতকৈ ভালদৰে বিশ্লেষণ কৰি ক'ম বাৰু এতিয়া আৰু শেষ হৈছে চাহ খাই এতিয়া আৰু আমি ঘৰমুখে অভিমুখী হ'ম আৰু বাৰু আহক এতিয়া আৰু আমি সকলোৱে ওলালোঁ আৰু যাবলৈ লাহেকৈ এতিয়া কেনেকুৱা লাগিলে ভাল লাগিলে নে আৰু কেনেকুৱা ভাল লাগিছিলে বৰ একদম মানে লেহেমীয়াকৈ ক'লে সেইটো কাৰণে বুজি নাপালোঁ আৰু তথাপি দিয়ক আজি এতিয়া বহুত ৰাতি হৈ গ'লগৈ বেলেগ এদিনাখন দিনত আহিলে ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম যে দি থাকে সেইটো তাৰে এটা দৃশ্য দেখাই দিছে গতিকে এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ যোৱাৰ আগতে আকৌ এবাৰ লাষ্ট ৰাতি আৰু ভিউ এটা দেখাই দিছোঁ গতিকে এতিয়া আৰু আমি যাওঁ আৰু বলক দোস্ত এতিয়া আহি পালোহি আৰু প্ৰায় ভৰিয়াত চৰিয়াত ধুই গাড়ী গেৰেজত ভৰাই মেলি ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ কৰি এতিয়া বিচনাতে অকণমান মানে বহি লৈ ভিডিঅ'টো কনক্লুজন কৰোঁ বুলি ভাবিছোঁ আজি আপোনালোকক বিশেষ একো দেখুৱাব নোৱাৰিলোঁ মানে CRPF কেম্পটোৰ বাহিৰে অকণমান দেখুৱালোঁ আৰু মেইন গেটখন দেখুৱালোঁ আগলৈ চেষ্টা কৰিম ভিতৰৰ দৃশ্যাৱলীবোৰ দেখাবলৈ তাৰ বাবে পাৰ্মিশ্যনৰ দৰকাৰ গতিকে যদি পাৰ্মিশ্যন পাওঁ তেতিয়া ভিতৰৰ দৃশ্যাৱলীবোৰ দেখুৱাম সঁচাই ভিতৰৰ দৃশ্যাৱলীবোৰ বহুত নান্দনিক একদম মানে বহুত সুন্দৰ পৰিৱেশ তাতে বহুতকেইখন গ্ৰাউণ্ড আছে য'ত মানে ট্ৰেইনিং দিয়া হয় যিসকল লোকে মানে কি হৈ গ'ল নতুনকৈ CRPFত যোগদান কৰিবলৈ আহে তেওঁলোকক মানে কি হৈ গ'ল ট্ৰেইনিং দিয়া হয় এবছৰ ট্ৰেইনিং দিয়া হয় তাৰপিছতে বহুত কোৱাৰ্টাৰ আছে য'ত মানে বিভিন্ন ঠাইৰ পৰা CRPসকল আহি পিনি নিজৰ কৰ্মত অবিৰত হয়হি এইবোৰ বাৰু পিছত মানে ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া বৰ্তমান মোৰ ভিডিঅ'টো কনক্লুজন কৰোঁ আৰু আশা ৰাখোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰত কিছুমান অহোৱা থাকি গৈছে যিহেতু মই নতুন গতিকে এই অহোৱাবোৰ আঁতৰ কৰিবলৈ আপোনালোকৰ পৰামৰ্শবোৰ কমেণ্ট বক্সত দিব খালি এয়ে আশা কৰোঁ যদি আপোনালোকে মোক আগুৱাই নিবলৈ বিচাৰিছে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব থেংক ইউ জয় হিন্দ